हेलो एवरीवन गुड मॉर्निंग। आज बौहतर घर पर भिडिओटी आरम्भ करिलो। इफाले बौए धुनियाके मसला खुंदी आछे आरु आमी एकेलगे बुंदिया भुजिया पेकिंग करात लागि आछो। আজি आमार ओचररे बौर छोৱালী लरा माने नातिर आछे अन्नप्रसन्न आरु आमी इफाले कोने किमान भालके पेकिंग करिब पारे ताके चेष्टा करि आछो। इमान दिনৰ মূৰত বান্ধিছো আৰু এইফালে ভাতৰ যোগাৰো হৈ আছে আৰু এইফালে আমাৰ ময়ূৰ হৈ গল ৰেডি। এইফালে মাকে ধুনিয়াকে ধৰি আছে, মামাকে সেৱা কৰিব, মানে যিখিনি নিয়ম আছে সেইখিনি কৰিব। ইমান ডাঙৰকে কৰা নাই, সৰুকে কৰিছে। এই পোৱালিটো আকৌ সম্বন্ধত মোৰ নাতি হয় আৰু কোনে কোনে মোৰ নিচিনাকে বিয়া নোহোৱাতে আইতা হৈছে জনাবচোন। আৰু এইফালে ডাঙৰ মামা সৰু মামায়ে মিলি ভাত খুৱাই আছে, প্ৰথম ভাত গৰা। আৰু ময়ো অলপ ময়ূৰৰ লগত খেলিলো। নাম ৰাখিছে ময়ূৰেশ, মৰমতে আমি ময়ূৰ বুলিয়ে মাতো। আজিলৈ ইমানেই।